গাইজ আমি এতিয়া বজাৰলৈ যাম আৰু মোৰ লগত আৰু এজনী ওলাইছে তাই আহিলে এয়া মোৰ লগৰজনী আমি এতিয়া বজাৰত অলপ শাক পাচলি কিনি আনিম বুলি ভাবিছোঁ আহি পিনি দেখুৱাই আছোঁ কি কি আনিছোঁ গাইজ মই বজাৰৰ পৰা আহিলোঁ বজাৰৰ পৰা আহি অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু আহি চাহ তাহ খালোঁ খাই বৈ এতিয়া বজাৰৰ পৰা কি কি আনিলোঁ দেখুৱাম আৰু বিশেষ একো অনা নাই ফ্ৰেঞ্চবিন আনিলোঁ তাৰপিছত কবি আনিলোঁ আৰু বেঙেনা আনিলোঁ বিলাহী আছিলে আগৰে আৰু এইটো লফা আনিলোঁ তাৰপিছত দাংবডি সেয়া আৰু জাতিলাও আছিলে আগৰে এতিয়া 3:30 বাজিছে মই মেখেলা চাদৰ লগাই থৈছিলোঁ এইকেইটা যোৰা লগাইছিলোঁ তাকে এতিয়া অকণমান বৈ লওঁ বুলি ভাবিছোঁ এয়া এইকেইটা যোৰা লগাইছিলোঁ নিজে অলপ অলপ সৰু সৰুকৈ ফুল কৰিছোঁ এনেই বিশেষ ইমান ধুনীয়াকৈ নহয় আৰু এনেই অলপ সৰু সৰুকৈ বাচিছোঁ তলত মেখালে ডাঙৰকৈ কৰিছিলোঁ এতিয়া মাজত সৰু সৰু বুটা দি লওঁ বুলি ভাবিছোঁ তাৰপিছত সেয়াকৈ আনি লৈছিলোঁ সেনেকৈ কৰিছোঁ আৰু নিজে বোৱা বুলি চিম্পুলকৈ সেয়াই তোমাকে ভাল পাওঁ তুমিয়ে মোৰ তুমিয়ে মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া তোমাকে ভাল পাওঁ তুমি নিশ্চয় দেখিলে চাগে মই তাঁতৰ ফুল দি দিছিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই আৰু আপোনালোকে যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আজি ইমানেই বাই বাই নীলা নীলা দুচকুতে আহে বহে মিঠা মিঠা সপোনৰে কোনে মেলা পাতে কৈ দিম বুলি ভাবো